লাজ নোহোৱা নীলাজ বনৰীসকল তহঁতে ভাল হোৱাৰ এতিয়াও সময় আছে, ভাল হৈ যা। বদমাইছৰ ঔলাদ ঠিক হৈ যায়, এতিয়াও সময় আছে। মানে আমাৰ ভাষাত এটা কথা আছে যে তলের তালা ভাড়া দিয়া ওপর তালা বানাব। মানে তলৰ যি মানে ৰুমকেইটা আছে সেইকেইটা ভাড়া দি পেলাই মানে ওপৰৰ কেইটা বনাব চেষ্টা কৰি আছে কিছুমান মানে চৰিত্ৰহীন ছোৱালী বোৱাৰীবিলাকে অসমৰ। ভাল হ, এতিয়াও সময় আছে, ভাল হ। তহঁতৰ আকৌ ভাইৰেল কেছটো যাতে শুনা নাপাওঁ। আৰু কিছুমানতো য'তে ত'তে মানে পলাই গৈ আছে, ভাগিন ভতিজা মানে নিজৰ সন্তানৰ দৰে মানে ল'ৰাকেইটাক পটাই লৈ গুচি যায়, আধা বয়সীয়া মহিলাকেইটাই। গাইজ গুড মৰ্ণিং সকলোকে। আশা কৰোঁ চবে ভালে আছে আৰু ময়ে ভালে আছোঁ। সেইকাৰণে আহিছোঁ আপোনাৰ সৈতে অকণমান কথা ক'বলৈ ভিডিঅ'ৰ যোগেদি। তো আজিৰ ভিডিঅ'ৰ টপিকটো অকণমান বেলেগ টাইপৰ হ'ব। তো এটা লাইক কৰি পেলাই মোৰ সৈতে থাকক আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। তো কথা হ'ল যে আমাৰ অসমৰ কিছুমান ছোৱালী বোৱাৰী ভাইৰেল হোৱাৰ মানে সহজ পদ্ধতি অৱলম্বন কৰিছে। তা ভাইৰেল হ'লে কি মজা, ইয়াৰ মজাটো কি ন? কোনে নিবিচাৰে যে মই ভাইৰেল নহওঁ? যিসকলে মানে ভিডিঅ' বনায় বা ভিডিঅ' বনোৱাটো বুজি পায়, আপলোড কৰে, সেইসকলে মানে প্ৰাণ চেষ্টা কৰে যে মই ভাইৰেল হৈ যাওঁ, মোক সকলোৱে চিনি পাওক, নিজৰ পৰিচয়টো যাতে মই ছ'চিয়েল মিডিয়াত দাঙি ধৰিব পাৰোঁ। সেইবুলি ভাইৰেল হ'বলৈ যি টি কৰিব লাগিব নেকি? আপুনি কওক, মানে যি টি কৰিব লাগিব নেকি? চাওক, অসমত কিছুমান ছোৱালী বোৱাৰী মানে যিসকলে নিজৰ অশ্লীলতা মানে বিলাই ফুৰাই মানে ভাইৰেল হ'ব চেষ্টা কৰিছে। নিউজত আপোনালোকে নিশ্চয় শুনা পায় যে ফটো ভাইৰেল হৈছে, ভিডিঅ' ভাইৰেল হৈছে, আমুক তামুক। তহঁতে যদি নিজৰ লজ্জাটো বুজি পাওঁ, নিজৰ মান সন্মানটো যদি বুজি পোৱাহেঁতেন, তো নিজৰ ফটো ভিডিঅ'বিলাক বেলেগৰ তাত যায় কেনেকৈ? ইম্পৰ্টেণ্ট কথা, কেনেকৈ যায়? প্ৰথম তহঁতে মেলি দিয় আৰু সেই বানৰসকলে আহি মানে তাতে সোমাই যায়, সেইটো আকৌ পিকচাৰ কৰ, ভিডিঅ' কৰ, তাৰপিছত কিবা এটা জেং লাগি যায় তহঁতৰ মাজত, তাৰপিছত ভাইৰেল হৈ যায়। তই যে মানে এনেকুৱা কৰিছ সেইটো দেখুৱাই দিয়ে। চাওক, অসমৰ ছোৱালী বোলে বাহিৰত গৈ পৰ্ণ ষ্টাৰ হৈ গৈছে, বোৱাৰীসকল কিছুমান বহুতকেইটা নিউজ শুনা পাইছোঁ। তো ভাইৰেল খালি যে এই নিজৰ মানে দেহাটো বিলাই দি পেলাই ভাইৰেল হ'ব লাগিব এনেকুৱা নহয়। আপুনি ভাল কাম যদি কৰিছে, ভাল কিবা যদি ক'ব পাৰিছে, ভাল যদি কিবা এটা দেখুৱাব পাৰিছে, তো আপুনি এনেই ভাইৰেল, আপোনাক পাব্লিকে ছাপোৰ্ট কৰিলেই হ'ল। হা, আপোনাৰ ইপিনে এইবিলাক দেখুৱাই ভাইৰেল হ'ব লাগিব নেকি? সময় আছে, এতিয়াও ভাল হৈ যা। আমাৰ অসমৰ মানে মান সন্মানৰ মাথা নাখাবি, বহুত খালী, এতিয়া ভাল হোৱাৰ চিন্তা কৰ, নহ'লে অনাগত দিনত তহঁতক মানে জলকীয়া গুড়ি দি পেলাই ৰাস্তাত মানে ঘূৰোৱা হ'ব। এই যিকেইটাই মানে নিজৰ মানে কাপোৰ চাপোৰ খুলি ভিডিঅ' বনাওঁ, ভাইৰেল হোৱাৰ ধান্দা ন? বৰ্তমান আমাৰ অসমত যেন এই বস্তুটো ট্ৰেণ্ডিঙত চলি আছে। এতিয়া কমাই দে, আৰু কিমান দেখিলোঁ বহুত এনেতে মানে চেহেৰাৰ কোনো মানে চাইজ নাই, তাতে আকৌ মানে খুলি দিয়ে ভাইৰেল। হাত বদমাইছবিলাক, ভাল কাম কৰ, ভাল কিবা ক, যদি কিবা এক্সপিৰিয়েঞ্চ আছে, কিবা অভিজ্ঞতা আছে, সেইখিনি মানুহৰ সৈতে শ্বেয়াৰ কৰ। তাৰ মানে মুঠতে এনেকুৱা কাম নকৰ যাতে সমাজৰ ক্ষতি হয়, বেলেগৰ ডিষ্টাৰ্ব হয়, তেনেকুৱা কাম নকৰি পেলাই যি টি কৰ, কামত আহিব।